Hello everyone, I am Barasha and welcome back to my channel. Aru first of all, happy Diwali to all of you guys. Aru logote aji Diwalir special blog banai asu aru সকলোৱে যাতে এইটো দিৱালী একদম ধুনিয়াকৈ গোটেই পোহৰ কৰি পেলাই ময়ো আজি বহুত চাকি জ্বলাম বা পোহৰ কৰি পেলাব ট্ৰাই কৰিম আৰু লগতে কিছুমান ফুলজাৰি বা তেনেকৈ আৰু কিছুমান জ্বলাম তো আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পাই যদি সকলোকে চাই থাকক আৰু তো ইয়াতে কলপুলি লগোৱা হ'ব তো এইখিনিত গাঁত খান্দি আছে এতিয়া কলপুলিতেও পুতি দিব ইয়াতে তো এতিয়া অকণমান বজাৰৰ ফালে আহিছোঁ ইয়াতে চাওক ভিৰ আছে বহুত বোমাও বেছি আছে বহুত বেছি কলগছো লগোৱাইছে তো চাওক গোটেই আনিছোঁ এতিয়া আৰু আনিব বাকী আছে তো এইটো হৈছে লেণ্টাৰ্ণ তাৰপিছত এইটো শ্বৰ্টছ এইটো কলগাছ বুলি কয় দেন বোমা ফুলজাৰি আৰু এইটো ৰংগলী বনাম আৰু চবতকৈ ফানি এইটো আছে এইটো মই দেখাই দিছোঁ মানে জমনি মানে মই ভাবিছিলোঁ বাপৰে বহুত আৱাজ আছে এইটোৰ ৱেইট খুলিলোৱে তো চাব দেই মজা জাষ্ট ড্ৰপ কৰিলে হ'ল এইকেইটা ইমান পেকেটত আহে ইমান মজা তো আজি বাপৰে চবৰে গাত দলাম চ' এতিয়া ৰংগলী বনাম আৰু মই বনাম এইখিনিতে এইখন হৈছে টাইলছ মানে আগত আমাৰ কাম কৰিছিলে তো তেতিয়া টাইলছখন আছিলে তো সেইখন টাইলছতে মই এতিয়া ৰংগলী বনাম যিহেতু টাইলছখন মই উঠাই নিব পাৰোঁ ন তো মই য'তে ত'তে প্লেচ কৰিব পাৰোঁ তো সেইকাৰণে মই এইখন টাইলছত এতিয়া ৰংগলী বনাম তো লেটছ ষ্টাৰ্ট So Rangoli completed.
এখন আৰু ইয়াতে মাজত চাকি দিম তো সেইবাবে এনেই মই বনাব নাজানো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম মানে আগতে বনাইছিলোঁ বাট বহুত দিন হ'ল বনোৱা নাই তো আই হোপ আপোনালোকে চাই ভাল পাইছে তো এতিয়া চাকি লগাম দেন অলপমান ৰেডি হওঁ আৰু তো চাই থাকক তাৰপিছত বোমা ফুটাম একদম আকাশ বন্তিটো জ্বলাম তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া যাওঁ দিৱালী স্পেচিয়েল ব্লগটো চাই ভাল পালে আৰু সকলোকে আৰু এবাৰ হেপী দিৱালী তো আপোনালোক সকলোৱে সেফলি দিৱালীটো সেলিব্ৰেট কৰক মানে কৰিলে অলৰেডি তথাপিও তো গোটেইবোৰ জ্বলালো সকলোবোৰ এনজয় কৰা আপোনালোকে দেখিলে আৰু লাষ্ট শ্বট জ্বলাব আছে তো সেইটো জ্বলাম তাৰ আগত ভিডিঅ'টো এণ্ড কৰোঁ তো আই হোপ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব চৰি আঙুলিটো লাগি গ'ল তো এইখিনিয়ে আৰু লাষ্ট মই লাইভত কৈছিলোঁ এটা গিভৱে ৰাখিছিলোঁ তো সেই গিভৱেটোত যদি আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰে তেতিয়া ডেছক্ৰিপশ্যনত লিংক আছে সেই মানে ভিডিঅ'টোৰ মানে লাইভটোৰ তো লাইভটো চাব আৰু যদি গম নাপায় তেতিয়াহ'লে ডেছক্ৰিপশ্যনতো গোটেইখিনি লিখা আছে তো তাত গৈ কিনে চাই ল'ব তো এবাৰ কৈ দিওঁ যে গিভৱেটোৰ উইনাৰ দুজন হ'ব আৰু গিভৱেটোৰ ৰিজাল্ট মই তেতিয়াহে দিম যেতিয়া মোৰ এই চেনেলটো 21.9K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হয় তো বেষ্ট অফ লাক এভৰিৱান আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে পাৰ্টিচিপেট কৰক তো এইখিনি আৰু হেপী দিৱালী টু অল অফ ইউ